हेलो फ्रेंड आपनालोकर বাবে আজি অবশেষত আহিল এটা ভেরি গুড নিউজ। তো আপনালোকে নিশ্চয় চাইছে মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ছাৰে আজি আকৌ কনফার্ম কৰিলে যে অক্টোবৰ মাহত যিখন বৃহৎ নিযুক্তি প্ৰক্ৰিয়াৰ সমাৰোহ এই সমাৰোহ অক্টোবৰ মাহতেই হ'ব। তো CM ছাৰে কি লিখিছে মই পঢ়ি আপোনালোকক শুনাইছোঁ। তো মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাই আজি লোকসেৱা ভৱনৰ সভাকক্ষত এখন বৈঠকত অধ্যক্ষতা কৰি অহা অক্টোবৰ মাহত অনুষ্ঠিত হবলগীয়া বৃহৎ নিযুক্তি প্ৰক্ৰিয়াৰ সন্দৰ্ভত আলোচনা কৰে। তো আপোনালোকে নিশ্চয় চালে এই সন্দৰ্ভত ইতিমধ্যে সম্পূৰ্ণ হৈ যাব পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে চলি থকা প্ৰক্ৰিয়াৰ অগ্ৰগতি আদিকে ধৰি বিভিন্ন দিশৰ বিষয়ে তেখেতে বুজ লয় আৰু যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। তো আপোনালোকে নিশ্চয় এটো দেখা পাইছে CM আসামৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰদেৱে আজি আকৌ কনফাৰ্ম কৰিলে। তো আপোনালোকৰ নিশ্চয়কে সকলোৰে এটা মনত ডাউট আছিল বা কনফিউজন আছিল যে যেহেতু আমাৰ মৰমৰ হিয়াৰ আমুঠু জুবিন দা আমাৰ মাজত আৰু নাই, তাৰ পৰলোক প্ৰাপ্তি হবাত নিযুক্তি প্ৰক্ৰিয়াটো কিছু পৰিমাণে বা কিছুদিন পিছুৱাই যোৱাৰ এটা চান্স আছিল। তো সেই চান্স আজি এইখন সভাকক্ষত বা বৈঠকত অধ্যক্ষতা কৰাৰ পিছত আৰু সেই চান্সটো নাই, একেবাৰে নিশ্চিত 100% নিশ্চিত। আপোনালোকে নিশ্চিত হৈ থাকক অহা 10 অক্টোবৰতেই নিযুক্তি প্ৰক্ৰিয়া হ'ব, নিযুক্তিৰ যেটো বৃহৎ সমাৰোহ এটো হ'ব, অনুষ্ঠিত হ'ব আৰু 10 অক্টোবৰতেই আপোনালোকে এপইন্টমেন্ট পাই যাব। তো আপোনালোকলৈ কংগ্ৰেচুলেশ্যন থাকিল। থ্যাংক ইউ ফৰ ওয়াচিং।